এতিয়া চাগে অসমত ভাওনাই এটা অনুষ্ঠান আছে য'ত আমি পৰিয়ালৰ সকলো মানুহে মিলি চাব পাৰোঁ। যে আমি ঈশ্বৰক দেখা নাপাওঁ, কেতিয়াও কোনো দেখা নাই, কিন্তু আমি ঈশ্বৰক সদায় লগ পাই থাকোঁ। কেনেকৈ লগ পাওঁ? যে পিতৃ আৰু মাতৃৰ ৰূপত আমি ঈশ্বৰক দেখা পাওঁ। গতিকে পিতৃ আৰু মাতৃৰ প্ৰতি যিটো ভক্তি, যি সন্তানে পিতৃ আৰু মাতৃৰ প্ৰতি ভক্তি ত্যাগ কৰিব, সেই সন্তানে পৃথিৱীত ধৰ্ম, অৰ্থ, কাম, মোক্ষ যিটো 4 পুৰুষাৰ্থ একোৱেই লাভ নকৰে। তাৰ শিক্ষা ইয়াত আছে। দশৰথৰ জৰিয়তে এটা শিক্ষা দিয়া গৈছে যে মানুহ প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হ'লেও কেতিয়াও সেই ক্ষমতাক অপপ্ৰয়োগ কৰিব নালাগে। মই আজি প্ৰাঞ্জলৰ ঘৰত আহি এটাই কথা ভাল লাগিছে। কি ভাল লাগিছে? যে প্ৰাঞ্জল ডাঙৰ আৰু 2টা ভায়েক আছে, তাৰ যৌথ পৰিয়াল। মোৰ লগত অহা ভাইটি মনোৰঞ্জন হাজৰিকাই সেইটো কথাই কৈছে যে মানুহ হ'লে আহিব লাগিব, কাৰণ আজিকালি যৌথ পৰিয়াল নাথাকে। যেতিয়া শিৱ আৰু পাৰ্বতী নিজৰ 2 পুত্ৰ কাৰ্তিক আৰু গণেশক পৰীক্ষা কৰিব বিচাৰিলে, যেতিয়া দশৰথে হাঁহিলে যে আপুনি মোক এনেই অভিশাপটো দিছে, মোৰ ল'ৰা ছোৱালী নাই, আপোনাৰ অভিশাপটো মূল্য একো নাথাকে বোলে। মই অন্তৰ্দৃষ্টিৰে পৰা জানিব পাৰিছোঁ তোমাৰ অপুত্ৰকৰ নিৰ্দেশ লক্ষণ। তুমি পুত্ৰেষ্টি যজ্ঞ পাতা আৰু পুত্ৰেষ্টি যজ্ঞ পাতিলে তোমাৰ সন্তান হ'ব। প্ৰকৃতাৰ্থত আমাৰ অসমীয়া সমাজখনত আমাৰ ঘৰখনৰ অন্যান্য প্ৰাণীৰ লগত শুৱনি আমাৰ ভতুৱা কুকুৰটো, সেইটো আমাৰ এটা পৰিচয় লিখা। বান্ধি নথয় কুকুৰটো, মেলি থয়। কোনোবা আলহী আহিলে ভোক ভোকাই দিয়ে, গম পায় যে কোনোবা আলহী আহিছে। কিন্তু আজিৰ তাৰিখত আমাৰ ধনী ধনী মানুহ কিছুমান ঘৰত কুকুৰ হ'ল এনেকুৱা কুকুৰ, গেটত লিখি থোৱা থাকে যে কুকুৰৰ পৰা সাৱধান। কল্পতৰু বৃক্ষ যেন সবাতে সমান, হেমাগন্তা জনপদেই সেহি ফলদান। অৰ্থাৎ কল্পতৰু মানে এনে যে এজোপা বৃক্ষ য'ত আপুনি যি ফলে নিবিচাৰক সেই ফলে লাভ কৰিব। আম বিচাৰিলে আম পাব, কঁঠাল বিচাৰিলে কঁঠাল পাব, কমলা বিচাৰিলে কমলা পাব, আপেল বিচাৰিলে আপেল পাব। আপোনাৰ নিজৰ ইচ্ছাৰ ওপৰত নিৰ্ভৰ কৰিব বৃক্ষজোপাৰ কাষলৈ গৈ আপুনি কি ফল বিচাৰিব। ঠিক আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনৰ তেনেকুৱাই যে আমি মানৱ জন্মত সাধিব পৰা 4টা মাত্ৰ কাম আছে। সেই কামকেইটা কি? ধৰ্ম, অৰ্থ, কাম, মোক্ষ। এই যাক 4 পুৰুষাৰ্থ বুলি কোৱা হয়। এই যে 4 পুৰুষাৰ্থ বিচাৰি আমি যদি কাৰোবাৰ কাষলৈ যাওঁ, যদি আমাক জ্ঞানৰ প্ৰয়োজন হয়, জীৱন যাত্ৰাটো আগবঢ়াই লৈ যাবৰ কাৰণে যদি আমাক জ্ঞানৰ প্ৰয়োজন হয়, তেনেহ'লে আমি জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ কাষলৈ যাব লাগিব আৰু গৈ আমি ধৰ্ম, অৰ্থ, কাম, মোক্ষ এই 4 পুৰুষাৰ্থত আমি যি আমাক প্ৰয়োজন সেইখিনি আমি বিচাৰিব পাম। ভাওনা হৈছে ধৰ্মৰ জয়, অধৰ্মৰ পৰাজয়, নীতি শিক্ষা সমৃদ্ধ এটা সম্পূৰ্ণ আধ্যাত্মিক অনুষ্ঠান। অতীজৰ পৰা বৰ্তমানলৈকে অসমীয়া হৃদয় পিঞ্জৰাত ভাওনাই এনেকুৱা এটা স্থান বিৰাজ কৰি আছে যে ভাওনা আমাৰ সকলোতকৈ উচ্চতম এক আধ্যাত্মিক অনুষ্ঠান। যে সাধাৰণতে ৰামায়ণৰ কাহিনীবোৰ আমি য'ৰ পৰা লিখোঁ, মাধৱ কন্দলীৰ ৰামায়ণৰ পৰা লিখোঁ, কিন্তু এই কাহিনীটো মই মাধৱ কন্দলীৰ ৰামায়ণৰ পৰা লিখা নাছিলোঁ, লিখিছিলোঁ শ্ৰীধৰ কন্দলীৰ এটি বিশেষ কাব্যৰ পৰা। তেখেতে দশৰথৰ মৃত্যু বুলি এটি সৰু কাব্য এখনি ৰচনা কৰিছিল, বেছি নহয়, মাত্ৰ পদছন্দ। সেই দশৰথৰ মৃত্যুৰ কাব্যখন 8 পৃষ্ঠাত উপলব্ধ। তাত এনেকৈ আছিলে, দশৰথে মৃত্যুৰ প্ৰাক্ষণত স্মৰণ কৰিছে নিজৰ অতীতৰ কথা। নিজৰ পত্নীসকলক কৈছে যে মোৰ মৃত্যু নিশ্চিত, কিয়নো মোৰ জীৱনত এনে এনে ঘটনা সংঘটিত হৈছিল। মোৰ এতিয়াও মনত পৰে দেউতাই কোনটো কণ্ঠৰে সেই মানে এই 8 পৃষ্ঠা দেউতাৰ মুখস্থ আছিলে, তেখেতে গাইছিলে। মই দেউতাৰ কণ্ঠৰে গাই দিব খুজিছোঁ। একো খোলাকৈ কেৰি আৰু লক্ষ্মণ ৰমাও, বিষাদ কৰিয়া মন্ত্ৰী গৈলনি যথাৱ, দুভাগনি সাতৰ ৰাজা চেতন লভিলা, সজা তবসীয়া পতে চৰিত বুলিলা, শুনা পূৰ্ব কথা মই সুমৰি
নাপাইলো আৰু এখেজা নিলো মই প্ৰাণ হেৰুৱাইলো চম্পক ফুলক তুলি ৰুলো পলাশ ফলকালে শূন্য দেখো ভৈলো হতাশ নতু বিহা সমাতে ভয় ৰাজ দিন কজে নিশা কালে গলো মন মাজ ধনুহৰ ধৰি হৰ জোৰা তীৰে তীৰে লুকি দিয়া মৃগ মাৰি ফুৱে কেশৰে যুৱত কালত মূৰ নিদায় বুদ্ধি ৰাৱ শুনি সিংহ ব্যাঘ মাৰো শব্দ ভেদি আপোনাৰ যুৱক কালত মোৰ এনেকুৱা মই শক্তি আছিলে যে মই শব্দ শুনি সেই জন্তুটো নিৰীক্ষণ কৰিব পাৰিছিলোঁ আৰু সেইমতে তেওঁ সৰজু নদীৰ পাৰলৈ গৈ শব্দ শুনিলে ঘট ঘটকৈ হাতীয়ে পানী খাইছে বুলি ভাবিলে তেওঁ প্ৰকৃতাৰ্থত ঘট ঘট পানী সিন্ধুমুনিয়েহে ভৰাইছিলে নদীৰ জল তেওঁ ভাবিলে হাতীয়ে পানী খাইছে সেইকাৰণে তেওঁ লগালগে ঘট ঘট কৰি ধ্বনি ধ্বনি শুনিলো জলত মই বোলো সুন্দে হস্তি গোটে পিয়ে জল আৰু এই হাতী আহি হয়তো মোক আক্ৰমণ কৰিব সেই ভাবি তেওঁ শৰডাল প্ৰহাৰ কৰি দিলে প্ৰহাৰ কৰি দিয়াৰ পাছত এই সিন্ধুমুনিৰ মৃত্যু হ'ল এতিয়া সিন্ধুমুনিৰ মৃত্যু হোৱাৰ পাছত তেওঁ এই শটো ৰৈ গৈ তেওঁ সিন্ধুমুনিৰ অনুৰোধত বাপেকৰ কাষলৈ লৈ গ'ল ইতিমধ্যে সিন্ধুমুনিৰ মৃত্যু ঘটিলে বাপেক মাকে যেতিয়াই গম পালে যে ল'ৰাটোৰ ইতিমধ্যে মৃত্যু ঘটিছে তেতিয়া তেওঁলোকে মানে ক্ৰন্দন কৰিছে ইমানেই এনেকুৱা ক্ৰন্দন দেউতাই যেতিয়া মোৰ সন্মুখত সেই বিগলিত কণ্ঠৰে কীৰ্তন কৰিছিলে তেতিয়া সেই শিশুকালতে তেওঁ কোচতে মই কান্দিছিলোঁ কেনেকৈ কান্দিছে হিন্দু অন্ধমুনিয়ে পুত্ৰ তই এৰি যাওক নস্থানে এটু ৰন্ধ বাপ পুখিবে কোনে মাকে কান্দিছে হৰি হৰি বাপ মুত শুকপ ৰিহৰা পাছেৰি যাইবা এবে গলে তেওঁলোকে কান্দিলে কৰাৰ পিছত আকৌ দশৰথক খং কৰিছে যাজন্য সমানক কটাক্ষ লোচনৰ মুখে কি বুলিলে নিষ্ঠুৰ বচন এ হাওৰে পাপিছত কি কাম কৰিলি অন্ধলাৰ লাঠি আমাৰ জীৱন নাখিলি কৰিবাক পাৰো ৰঘুবংশ বুন্নামাৰ কিন্তু অজ্ঞানত তই কৰিলি প্ৰহাৰ আপুনি জনাইলে কি হুয়া গৃহাগত তোৰ বংশ বিনাশী দেখাইব মহত্ব ব্যক্ত ভৈলে আখি আমাৰ কৰ্ম ফল পুত্ৰৰ পাশকে আবে দুইকো লৈ আচল পুত্ৰক হাতত লগাই দিলে তাৰপিছত তেওঁ অভিশাপ দিলে যে আজি এই যে পুত্ৰৰ একমাত্ৰ পুত্ৰৰ বিনিময়ে আমি মৃত্যু গ্ৰহণ কৰিব লাগিব কাৰণ আমিতো জীয়াই থাকি পৃথিৱীত কোনো লাভ নাই আমি ঈশ্বৰ মৃত্যু বৰণ কৰিম কিন্তু তুমি অজ্ঞানতেই অপৰাধ কৰিলা তাৰ কাৰণে তোমাক ইচ্ছা কৰিলে মই তোমাৰ বংশ ধ্বংস কৰি দিব পাৰোঁ অভিশাপ দি কিন্তু সেই কাম মই নকৰোঁ কিয়নো তুমি অজ্ঞানত কৰিলা তথাপিতো তুমি যিহেতু পাপ কৰিছা গতিকে তোমাক শাস্তি দিব লাগিব তোমাক কি শাস্তি দিম যে আজি যেনেকৈ মই পুত্ৰ শোকত মৰিম এতিয়া তেনেকৈ এদিন তুমিও পুত্ৰ শোকত মৰিবা তেতিয়া দশৰথে হাঁহিলে যে আপুনি মোক এনেই অভিশাপ কৰিছে মোৰ ল'ৰা ছোৱালী নাই আপোনাৰ অভিশাপটো মূল্য একো নাথাকে বোলে মই অন্তৰ্দৃষ্টিৰে পৰা জানিব পাৰিছোঁ তোমাৰ অপুত্ৰকৰ নিৰ্দেশ লক্ষণ তুমি পুত্ৰেষ্টি যজ্ঞ পাতা আৰু পুত্ৰেষ্টি যজ্ঞ পাতিলে তোমাৰ সন্তান হ'ব তো এই হৃদয়স্পৰ্শী কাহিনীটো যেতিয়া নাট্যৰূপ দিলোঁ আমাৰ দ্বাৰা দিয়া হ'ল তাৰ পাছত অসমৰ ৰাইজে বহুত আদৰি লৈছে কিন্তু ইয়াত যিটো শিক্ষা আছে সেই শিক্ষাটো হৈছে
যে আমি ঈশ্বৰক দেখা নাপাওঁ, কেতিয়াও কোনো দেখা নাই, কিন্তু আমি ঈশ্বৰক সদায় লগ পাই থাকোঁ। কেনেকৈ লগ পাওঁ? যে পিতৃ আৰু মাতৃৰ ৰূপত আমি ঈশ্বৰক দেখা পাওঁ। গতিকে পিতৃ আৰু মাতৃৰ প্ৰতি যিটো ভক্তি, যি সন্তানে পিতৃ আৰু মাতৃৰ প্ৰতি ভক্তি ত্যাগ কৰিব, সেই সন্তানে পৃথিৱীত ধৰ্ম, অৰ্থ, কাম, মোক্ষ যিটো চাৰি পুৰুষাৰ্থ একোৱেই লাভ নকৰে। তাৰ শিক্ষা ইয়াত আছে। দশৰথৰ জৰিয়তে এটা শিক্ষা দিয়া গৈছে যে মানুহ প্ৰচুৰ ক্ষমতাৰ অধিকাৰী হ'লেও কেতিয়াও সেই ক্ষমতাক অপপ্ৰয়োগ কৰিব নালাগে। যে দশৰথক ঈশ্বৰে এটা ক্ষমতা দিছিলে, কি তেওঁ শব্দভেদী বান জানিছিল, কিন্তু শব্দভেদী বান জানিছিল বুলিয়েই যে তেওঁৰ প্ৰতি মুহূৰ্তত তাক প্ৰয়োগ কৰিব লাগিব তেনে কোনো কথা নাই। গতিকে আজিৰ সন্ধিক্ষণত এই হিন্দু মুনিৰ পিতৃভক্তি, দশৰথৰ স্বৰ্গোদ্ধাৰ, এই নাটকভাগীৰ প্ৰাসংগিকতা ইয়াতেই আছে যে আমাৰ সনাতন যি ধৰ্ম, আমি যিটো বৈষ্ণৱ ধৰ্ম বুলি কওঁ, এই বৈষ্ণৱ এটা ধৰ্ম নহয়, ই এটা পন্থ। আমাৰ ধৰ্মটোৰ নাম সনাতন ধৰ্ম। সনাতন ধৰ্মৰ চাৰি পন্থ: শৈৱ, শাক্ত, গানপত্য আৰু বৈষ্ণৱ। আমি বৈষ্ণৱ পন্থৰ লোক, আমি বিষ্ণুকে শ্ৰেষ্ঠ মানো। কিন্তু এই সনাতন ধৰ্ম যে আমাৰ গানপত্য যিটো ধৰ্ম, অৰ্থাৎ যি গণেশ পূজাৰ যিসকলে গণেশ পূজা কৰে, সাধাৰণতে মহাৰাষ্ট্ৰকে আদি কৰি আমাৰ দক্ষিণ ভাৰতৰ ভালে সংখ্যক লোকে এই গানপত্য ধৰ্মৰ লোক। তেওঁলোকে গানপত্য ধৰ্মটো কিয় পালন কৰে? অকল বিষ্ণু বৈষ্ণৱ ধৰ্মৰ লোকসকলে যে ঈশ্বৰক লাভ কৰিব পাৰে তেনে নহয়। বৈষ্ণৱ পন্থৰ লোকসকলে যে ঈশ্বৰক লাভ কৰিব পাৰে তেনে নহয়। গানপত্য পন্থৰ লোকসকলেও ঈশ্বৰক লাভ কৰিছে। কেনেকৈ লাভ কৰিছে? যে গানপত্য ধৰ্মই দেখুৱাইছে যে ঈশ্বৰ বুলি কোনো বস্তু নাই, ঈশ্বৰ আছে পিতৃ মাতৃৰ ৰূপত, কাৰণ তেওঁলোকেই হৈছে আদ্য গুৰু। কেনেকৈ আছে? যেতিয়া শিৱ আৰু পাৰ্বতী নিজৰ দুই পুত্ৰ কাৰ্তিক আৰু গণেশক পৰীক্ষা কৰিব বিচাৰিলে যে আমাৰ এই দুই পুত্ৰৰ ভিতৰত আটাইতকৈ বুদ্ধিমান কোন, তেতিয়া শিৱই ক'লে দুই পুত্ৰক মাতি আনি যে তোমালোকৰ ভিতৰত যিজনে আটাইতকৈ বুদ্ধিমান, তেওঁলোক দুইজনে যোৱা, যিজনে 7 বাৰ পৃথিৱী পৰিভ্ৰমণ কৰি আহি আমাৰ দুজন পিতৃ মাতৃৰ কাষত সোনকালে পাবাহি, আমি ভাবিম সেইজনে আটাইতকৈ বুদ্ধিমান। তো কাৰ্তিক গুচি গ'ল, তেওঁ ময়ূৰ তেখেতৰ বাহন, ময়ূৰত কাৰ্তিক গুচি গ'ল পৃথিৱী 7 বাৰ পৰিভ্ৰমণ কৰিবৰ কাৰণে। কিন্তু গণেশৰ বাহন নিকনি, তেওঁতো কাৰ্তিকৰ লগত ফেৰ মাৰিব নোৱাৰে। গতিকে তেওঁ কি কৰিলে যে পিতৃ মাতৃক 7 বাৰ প্ৰদক্ষিণ কৰি চৰণ সেৱা কৰিলে। তেতিয়া সুধিলে শিৱই যে তুমি কিয় এনেকুৱা কৰিলা? কাৰ্তিকটো গুচি গ'ল পৃথিৱী পৰিভ্ৰমণ কৰিবলৈ। তেতিয়া গণেশে উত্তৰ দিলে যে মোৰ বাবে মোৰ পৃথিৱী হ'ল মোৰ পিতৃ মাতৃ। মই নাভাবোঁ যে ইয়াতকৈ ডাঙৰ পৃথিৱী এখন আছে, কাৰণ মোক এই পৃথিৱীখন চিনাই দিছে মোৰ পিতৃ মাতৃয়ে। তেতিয়া শিৱ সন্তুষ্ট হ'ল আৰু সন্তুষ্ট হৈ তেওঁক এটি বৰ প্ৰদান কৰিলে যে সেই যুগত যিকোনো যজ্ঞ অনুষ্ঠান যেতিয়া অনুষ্ঠিত হয়, তেতিয়া বিষ্ণুৰ আদেশত এটা নিয়ম আছিলে যে যজ্ঞৰ প্ৰাক্ষণত শিৱৰ নাম উচ্চাৰণ কৰিব লাগিব। সেই মন্ত্ৰটো আছিলে কি? যে মহাদেৱং মহাত্মানং মহায়োগেশ্বৰো হৰং মহাপাপং হৰং দেৱ মাকাৰায় নমো নমঃ। তেতিয়া শিৱই সেইদিনা কাৰ্তিকক এটা আশীৰ্বাদ দিলে যে আজিৰ পৰা পৃথিৱীত যি যজ্ঞ অনুষ্ঠান হ'ব, সেই যজ্ঞ অনুষ্ঠানত মোৰ নামৰ আগত তোমাৰ নাম উচ্চাৰিত হ'ব, তেতিয়াহে যজ্ঞ সম্পূৰ্ণ হ'ব। আৰু তেতিয়াৰ পৰা যজ্ঞৰ প্ৰাক্ষণত আমাৰ যদি কোনোবা ব্ৰাহ্মণ লোক আছে, পূজাৰী আছে, তেওঁলোকে জানিব যে যিকোনো যজ্ঞৰ প্ৰাক্ষণত গণেশৰ নাম উচ্চাৰণ কৰা হয়। কেনেকৈ? যে অবিঘ্নেং কুৰুমে নিত্যং বিঘিনেং চ প্ৰতিহান্যতং যাত্ৰামংগলম শিৱাত্মং একদন্তং নমস্তুতে। তো সেই গানপত্য তাৰ পাছত যিসকলে গণেশে দেৱত্ব প্ৰাপ্তি হ'ল আৰু তেতিয়াৰ পৰা গণেশ পূজা কৰি অৰ্থাৎ পিতৃ পূজা কৰি যিসকলে নিজকে ঈশ্বৰ প্ৰাপ্তিৰ পথ প্ৰশস্ত কৰিছে, তেওঁলোকক গানপত্য পন্থৰ লোক বুলি মানি লোৱা হয়। এতিয়া আজিৰ প্ৰেক্ষাপটটো এনেকুৱা যে আমাৰ সমাজত যথেষ্ট শিক্ষিত মানুহ হ'ল, ডাক্তৰ হ'ল, ইঞ্জিনিয়াৰ হ'ল, উকিল হ'ল, প্ৰফেচাৰ হ'ল, শিক্ষক হ'ল, ডাঙৰ ডাঙৰ ব্যৱসায়ী হ'ল, সকলো কম্পিউটাৰ ইঞ্জিনিয়াৰ হ'ল, ছফ্টৱেৰ ইঞ্জিনিয়াৰ হ'ল,
বহুত মানুহ শিক্ষিত মানুহ চাৰিওফালে সোঁৱে বাওঁৱে আগে পিছে চাৰিওফালে আমাৰ শিক্ষিত মানুহ ধনী মানুহ কিন্তু প্ৰকৃতাৰ্থত মানুহৰ সংখ্যাটো কমি গ'ল কি হ'ল ধনী মানুহবোৰৰ ঘৰবোৰ ধুনীয়া ধুনীয়া হ'ল তেওঁলোকৰ ঘৰবোৰত শীত-তাপ নিয়ন্ত্ৰিত কোঠা হ'ল কিন্তু পিতৃ মাতৃৰ কাৰণে এটা কোঠা নাই এলচিচিয়ান কুকুৰটোৰ কাৰণে জাৰ্মান শ্বেফাৰ্ডটোৰ কাৰণে এটা ধুনীয়া ৰুম আছে কিন্তু পিতৃ মাতৃৰ কাৰণে সেইখন ঘৰত ঠাই নাই কিন্তু অসমীয়া সমাজখন আমি যিখন সমাজৰ আমি অংশীদাৰ সেইখন সমাজত কিন্তু তেনেকুৱা পৰম্পৰা নাছিলে আমাৰ সমাজখন কেনেকুৱা আছিলে যে আমি পিতৃৰ চৰণত স্বৰ্গ দেখা পাওঁ মাতৃৰ চৰণত আমি মোক্ষ লাভ কৰোঁ কিন্তু সেই সমাজখন আমি কলৈ গুচি আহিলোঁ আমাৰ বেয়া নাপাব কোনোবাই ব্যক্তিগতভাৱে সেইটো কৰিছে যদি প্ৰকৃতাৰ্থত আমাৰ অসমীয়া সমাজখনত আমাৰ ঘৰখনৰ অন্যান্য প্ৰাণীৰ লগত শুৱনি আমাৰ ভতুৱা কুকুৰটো সেইটো আমাৰ এটা পৰিচয় লিখীয়া বান্ধি নথয় কুকুৰটো মেলি থয় কোনোবা আলহী আহিলে ভোক ভোকাই দিয়ে গম পায় যে কোনোবা আলহী আহিছে কিন্তু আজিৰ তাৰিখত আমাৰ ধনী ধনী মানুহ কিছুমান ঘৰত কুকুৰ হ'ল এনেকুৱা কুকুৰ গেটত লিখি থোৱা থাকে যে কুকুৰৰ পৰা সাৱধান এতিয়া আপুনি সেই মানুহবোৰে কিবা প্ৰয়োজন থাকিলেও যাবলৈ ভয় মোৰ নিজৰে মই যিহেতু এজন গাঁও প্ৰধান মানুহ চৰকাৰীভাৱে এজন গাঁও প্ৰধান মানুহ কেতিয়াবা কোনোবা এঘৰ ব্যক্তিবোৰ যাবলগীয়া হয় কিন্তু সেই মানুহৰ ঘৰত সোমাবলৈ ভয় লাগে কুকুৰৰ কাৰণে এতিয়া কুকুৰ এনেকুৱা কুকুৰ যে সেইটো পালন কৰিবৰ কাৰণেও আপুনি তেনেকুৱা ঠিক সিমানখিনি পইচা খৰচ কৰিলে আপুনি কিন্তু এটা মানুহ পুহিব পাৰিব আজিকালি তেনেকুৱা এখন সমাজ আমাৰ হ'ল যিখন সমাজত আমি কুকুৰৰ কাৰণে ব্যয় কৰিবলৈ আমাৰ জেপত ধন আছে কিন্তু পিতৃ মাতৃৰ কাৰণে ব্যয় কৰিবলৈ আমাৰ ধনো নাই আমাৰ কোঠাও এটাও নাই তেনেকুৱা এখন সমাজত আমি অসমীয়া সমাজখন দুৰ্ভাগ্যবশতঃ আহি পেলাই সোমালোহি কিন্তু আমাৰ ঐতিহ্যত যদি আমি বিচাৰি চাওঁ আমি যদি আমাৰ অতীতত যদি বিচাৰি চাওঁ যে অসমীয়া সমাজখন কিন্তু তেনেকুৱা নাছিলে অসমীয়া সমাজখন এখন এনেকুৱা সমাজ আছিলে মই আজি প্ৰাঞ্জলৰ ঘৰত আহি এটাই কথা ভাল লাগিছে কি ভাল লাগিছে যে প্ৰাঞ্জল ডাঙৰ আৰু দুটা ভায়েক আছে তাৰ যৌথ পৰিয়াল মোৰ লগত অহা ভাইটি মনোৰঞ্জন হাজৰিকা সেইটো কথাই কৈছে যে মানুহ ঘৰলৈ আহিব লাগিব কাৰণ আজিকালি যৌথ পৰিয়াল নাথাকে আমি ককা ভাই দুটা মোৰ নাম উৎপল খনিকৰ দাদাৰ নাম ধ্ৰুৱজ্যোতি খনিকৰ আমি একেলগে যোৱা প্ৰায় মোৰ বিয়া কৰোৱা 10 বছৰ হ'ল আৰু মোৰ দাদাই বিয়া কৰোৱা 15 বছৰ হ'ল আমি একেলগে বসবাস কৰি আছোঁ আমাৰ গাঁওখনৰ মানুহে সোধে তহঁতি কেনেকৈ একেলগে আছে তাৰমানে একেলগে থকাটো যৌথ পৰিয়াল থকাটো আজিকালি এটা আচৰিত কথা কাৰণ মানুহে কিবা আজিৰ তাৰিখত মানুহ ইমান বেছি ব্যক্তিকেন্দ্ৰিক হৈ গ'ল নিজৰ বাথৰুমটো শ্বেয়াৰ কৰিবলৈ বেয়া পায় নিজৰ শুৱনি কথাটো শ্বেয়াৰ কৰিবলৈ বেয়া পায় মানে মানুহ ইমানেই বেছি ব্যক্তিকেন্দ্ৰিক হৈ গ'ল কিন্তু আমি যিখন সমাজ যিখনৰ পৰা আমি ডাঙৰ হৈ আহিছিলোঁ আমাৰ ল'ৰালি কালত আমাৰ যে মজিয়াখনত 27টা 28টা মানে খোৱাটো নৰ্মেল কথা এটা কিন্তু আজিকালি 27টা 28টা মানুহে খোৱা কথাটো এইটো আশ্চৰ্যজনক কথা কেলৈ মানে আমি মানুহ ইমান ব্যক্তিকেন্দ্ৰিক যে কোনেও কাকো আমি সহানুভূতি দেখুৱাব নোৱাৰোঁ কোনেও কাৰো কাৰণে 1 মিনিট ৰ'ব নোৱাৰোঁ কেলৈ আমি ইমানেই বেছি ব্যক্তিকেন্দ্ৰিক কিন্তু জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক সেইখন সমাজ দি থৈ যোৱা নাছিলে আমাক এখন সমাজ দিছিলে সেই সমাজখন কেনেকৈ দিছিলে ভাওনাৰ জৰিয়তে এই যে ভাওনাৰ আমি সমাজখনত আজি বহি আছোঁ ইয়াত এটা প্ৰত্যেকৰে আমাৰ এটা সামূহিক পৰিচয় আছে ইয়াত মহিলাসকলক গোপিনী বুলি কোৱা হৈছে আৰু পুৰুষসকলক ভকত বুলি কোৱা হৈছে ইয়াত কিমান ধনী কিমান দুখীয়া কিমান শিক্ষিত কোন কি কুলৰ সেইটো বিচাৰ নহয় ইয়াত বিচাৰ মাত্ৰ এটাই হয় যে আমি সকলো ভকত আৰু সকলো গোপিনী বাকী যিসকল শিশু আছে সকলোকে আমি ধৰি লৈছোঁ তেওঁলোকক যে এইসকল সাক্ষাৎ কৃষ্ণৰূপী একোজন চৈতন্যমূৰ্তি বুলি আমি গ্ৰহণ কৰিছোঁ আমাৰ ভকতীয়া ভাষাৰে এই তেনেকুৱা এখন সমাজ গুৰুজনাই আমাক দি থৈ গৈছে ভাওনাৰ মাধ্যমেদি আৰু ভাওনা এনেকুৱা এটা অনুপম কৃষ্টি এতিয়া চাগে অসমত ভাওনাই এটা অনুষ্ঠান আছে য'ত আমি পৰিয়ালৰ সকলো মানুহে মিলি চাব পাৰোঁ কাৰণ এতিয়া মোবাইলটো সন্মুখত মানুহৰ সন্মুখত খুলিবলৈ ভয় হয় কোন মুহূৰ্তত কি দৃশ্য কিছুমান আমাৰ সন্মুখত আহি যাব কিনাৰত যদি ভতিজাটো বহি আছে কিনাৰত যদি ভতিজীজনী বহি আছে ভয় হয় মোবাইলটো খুলিবলৈ টিভিটো খুলিবলৈ ভয় হয় কেনেকুৱা দৃশ্য আমাৰ সন্মুখত আহিব কিন্তু ভাওনা এটা অনুষ্ঠান
একমেবা দ্বিতীয়ম অনুষ্ঠান য'ত আমি সকলো বয়সৰ মানুহে সকলো পৰ্যায়ৰ মানুহে একেলগে আমি ভাওনাখন ৰসাস্বাদন কৰিব পাৰোঁ। অন্ততঃ আমি ইফালে সিফালে চাই নাক কোচাব লগা পৰিৱেশ এটা ভাওনাটোত সৃষ্টি নহয়। সেইকাৰণে গুৰুজনাৰ এই ভাওনাক 7টা বৰসবাহৰ মূল্যৰ সমান বুলি কোৱা হৈছে। কেনেকৈ কৈছে যে একে সময়তে ভাওনাত 7জন দৰ্শকে 7 পৰ্যায়ৰ দৰ্শকে ভাওনাৰ ৰস আস্বাদন কৰি থাকে। সেইকাৰণে 7টা বৰসবাহৰ মূল্যৰ সমান। যে গায়ন বায়ন হবে সভা জয় কৰে, নৃত্য গীত হবে ৰসী কৰা মনসৰে, পণ্ডিতে বুজি পাক লাগি শ্লোক কৰিলে ৰচন, গীতৰ অৰ্থ বুজি পাকে যত বীজগণ, সুমুখা দেখিবাকে যত মূৰ জন, বজ্ৰাৱলী ভাষাক বুজিবে গ্ৰাম্য জন, শুদ্ধ বা অশুদ্ধ চিকে এক কৃষ্ণ নাম, এই সপ্ত ৰসনাট কৰোণোপা। গায়ন বায়নসকলে প্ৰথমে সভা জয় কৰিবহি। কেনেকৈ? তেওঁলোকে বৈকুণ্ঠ দেৱবাদ্য সংগত কৰি সপ্ত বৈকুণ্ঠ কাটি মত্ৰৰ স্থানলৈ নমাই নিব। কি বুলি ক'ব খোলে? যেসাং শ্রীমলে সুদাসুত পদ কমলে নাস্তি ভক্তি নরানাং, যেসাং আভিরকন্যা প্রিয়গণ কথনে নারুরক্তা রসজ্ঞা, যেসাং শ্রীকৃষ্ণ লীলা ললিতানি সাধুরু নাই পুনর্দুকন্যু, ধিগেতাং কথয়তি নিয়তং কীর্তনস্তু মৃদঙ্গ। অর্থাৎ যেতে যশোদাৰ পুত্ৰ শ্ৰীকৃষ্ণৰ পদকমলত যাৰ ভক্তি নাই, যিসকলে আভিৰ কন্যা অৰ্থাৎ গোপ বালিকাসকলৰ কৃষ্ণৰ প্ৰেমত নিমজ্জিত মন আৰু কৃষ্ণৰ পৰা বিচ্ছেদ হোৱাৰ পাছত তেওঁলোকৰ অন্তৰত জাগৃত হোৱা কাৰুণ্যৰ কথা শুনি যিসকলে নিজৰ অন্তৰতো কাৰুণ্য অনুভৱ নকৰে, যিসকলে শ্ৰীকৃষ্ণৰ ললিত কথা সাদৰেৰে কৰ্ণ গ্ৰহণ নকৰে, তেওঁলোকৰ জীৱনটো ধিক, তেওঁলোকৰ জীৱনটোকে ধিক বুলি বৈকুণ্ঠৰে দেৱবাদ্য মৃদংগ আৰু গুৰুবাদ্য খোলে প্ৰতি মুহূৰ্ততে কৈছে। কিয় ধিক বুলি কৈছে? কাৰণ আমি মানুহ, এই মানুহ জন্ম হোৱাৰ আগতে আমি 83,99,999 বাৰ বিভিন্ন জীৱ ৰূপৰ জন্মগ্ৰহণ কৰিলোঁ। তাৰ পাছত যেতিয়া আমাৰ জীৱশ্ৰেষ্ঠ মনুষ্যৰ জন্মৰ উপহাৰ দিবলৈ আমাক ব্ৰহ্মাদেৱে আমাক ক'লে, ঈশ্বৰৰ ইচ্ছা যেতিয়া ব্ৰহ্মাদেৱ স্থিৰ হ'ল, তেতিয়া ব্ৰহ্মাদেৱে আমাক ক'লে কি বুলি? যে তোমালোকক জীৱশ্ৰেষ্ঠ মনুষ্যৰ জন্মৰ উপহাৰ দিম, কিন্তু তোমালোকে এটা কথা মনত ৰাখিবা যে অহৰ্নিশ জাগৰণীয়ম লোকহিতং মম কৰণীয়ম, তোমালোক সদা জাগ্ৰত হৈ থাকিবা আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে। কিয়নো যে মনুষ্যৰ জীৱনটো আনৰ উপকাৰৰ কাৰণে, নিজৰ কাৰণে নহয়। কাৰণ প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো জীৱই মানুহৰ উপকাৰ সাধন কৰি আহিছে। কেনেকৈ? যে পৰিপ্ৰকাৰে ফলন্তি বৃক্ষাহ, যিজোপা গছে লুমালুমে ফল দিছে, সেই গছজোপাৰ ফল কিন্তু গছজোপাই নিজেই নাখায়, তাক দিয়ে মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহক দিয়ে। আকৌ কৈছে পৰিপ্ৰকাৰে দুধন্তি গাৱাহা, গাইজনীয়ে গাখীৰ দিয়ে লিটাৰে, তাৰ এটোপালো গাখীৰ কিন্তু গাইজনীয়ে নাখায়। কোনে খায়? মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীসমূহে বা পোৱালিটোকে খায়। আকৌ কৈছে পৰিপ্ৰকাৰে বহন্তি নদ্যাহা, নৈখন বৈ গৈছে পৰিপ্ৰকাৰৰ সাধন কৰিবৰ কাৰণে। যে প্ৰকৃতিৰ বক্ষত থকা প্ৰত্যেকটো বস্তুৱেই যদি আনৰ উপকাৰ সাধন কৰিছে, তেতিয়া আমিওতো প্ৰকৃতিৰ পৰা বিচ্ছিন্ন জীৱ নহয়, আমি মানুহ প্ৰকৃতিতে ডাঙৰ হৈছোঁ। গতিকে আমাক বেদে কি বুলি কৈছে? যে পৰিপ্ৰকাৰে শৰীৰ মেকত, অৰ্থাৎ যিটো শৰীৰ তুমি ধাৰণ কৰিছা, সেই শৰীৰটো হ'ব লাগিব আনৰ উপকাৰ সাধন কৰিবৰ কাৰণে। গতিকে যে পৰোপকাৰী মহাব্ৰত, এই মহাব্ৰতটো আমাক জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই দেখাই থৈ গৈছে। আৰু দেখাই থৈ গৈছে কৈছে যে কলিযুগৰ শ্ৰেষ্ঠ ধৰ্ম কি? সত্য যুগত ধ্যান আছিলে, অৰ্থাৎ ধ্যানৰ জৰিয়তে আমি সত্য উপলব্ধি কৰিছিলোঁ, কৃষ্ণ সত্যক উপলব্ধি কৰিব পাৰিছিলোঁ। আকৌ ত্ৰেতা যুগত যজ্ঞৰ জৰিয়তে আমি পাইছিলোঁ। যজ্ঞ মানে কি? যজ্ঞ মানে কৰ্ম। কৰ্ম আকৌ 3 প্ৰকাৰৰ, সুকৰ্ম, অকৰ্ম আৰু বিকৰ্ম। অৰ্থাৎ যি কৰ্ম ঈশ্বৰত সমৰ্পিত, যি কৰ্মৰ দ্বাৰা জগতৰ কল্যাণ সাধিত হয়, সেই কৰ্ম সুকৰ্ম। অকৰ্ম যি কৰ্মৰ দ্বাৰা তাৰ উপকাৰ সাধিত নহয়, যাৰ দ্বাৰা কৰ্তাৰ যশ মান আয়ু আৰু অৰ্থ সম্পত্তি হানি হয়, সেয়া অকৰ্ম। আৰু বিকৰ্ম যি কৰ্মৰ দ্বাৰা কেৱল জগতত অশান্তি সৃষ্টি হয়, সেইখিনি বিকৰ্ম। সেই কৰ্মৰ উদ্দেশ্যে যজ্ঞ অনুষ্ঠান হৈছিল, যি যজ্ঞৰ দ্বাৰা লোকহিতং অনুষ্ঠান হৈছিল। তাৰ পাছত আহিলে দ্বাপৰ যুগ। দ্বাপৰ যুগত পূজা, অৰ্থাৎ পূজাৰ জৰিয়তে ঈশ্বৰক লাভ কৰা হৈছিল। আৰু কলি যুগত কি বুলি কৈছে? কলি যুগত কেৱল হৰিৰ নাম। সেইকাৰণে কৈছে হৰি নামজ্ঞ নামজ্ঞ, হৰি নামজ্ঞ নামজ্ঞ মম ধৰ্ম, কোনো নাস্তব্য নাস্তব্য গতি দৈন্যতা। অৰ্থাৎ এই
হৰি নামেই হৈছে এই কলি যুগৰ শ্ৰেষ্ঠ ধৰ্ম আৰু এই কলিত ইয়াৰ বাদে আমাক কোনো গতি প্ৰদান কৰিব নোৱাৰে। সেইকাৰণে দিনৰ এই অনুষ্ঠানত ভকত বৈষ্ণৱসকলে ভগৱন্তৰ গুণানুকীৰ্তন কৰিলে। তাৰপিছত আকৌ এতিয়া ৰাতিৰ অনুষ্ঠান পালেহি, প্ৰথমেই ফুলে আহি পেলাই ভগৱন্তৰ নাম গুণানুকীৰ্তন কৰিব আৰু তাৰপিছত সেই গুণানুকীৰ্তনৰ শ্ৰৱণ দৰ্শন হ'ব। এই যে বৈকুণ্ঠৰ দেৱবাদ্য সংগত কৰি আপোনালোকক সভাখন জয় কৰি পেলাব। তাৰপিছত বুলি কৈছে যে গায়ন বায়ন হবে সভা জয় কৰে, নৃত্য গীত হবে ৰসিকৰ মনেৰে। নৃত্য গীত চাবলৈ ৰসিকসকল ইয়াত আছে। আজি কলিয়াই কেনেকৈ নাচিব, সত্যমে কেনেকৈ গাব, পলাশকে কেনেকৈ বজাব, তাৰ চাবলৈও বহুত লোক আহিছে। পণ্ডিতে বুজিব লাগে শ্লোকৰ কৰিলে ৰচন। ইয়াত পণ্ডিত লোকসকলেও আছে, কাৰণ ভাওনাত শ্লোক আছে যি শ্লোকৰ অৰ্থ আমি সাধাৰণ চহালৈকে নুবুজো। কি বুলি কৈছে যে নাৰায়ণং নমস্কৃতং বিষ্ণুত্তম জ্ঞানম তিমিৰান্ধস্য জ্ঞানাঞ্জনা চলাকয়া চক্ষুৰুন্মিলিতং येन তস্मै শ্ৰী গুৰুবে নমঃ। এই শ্লোকৰ অৰ্থ আমি সাধাৰণ চহালৈকে নুবুজো, কিন্তু যিজনা পণ্ডিত তেখেতে বুজিব। সেইজনা পণ্ডিতো ইয়াত বিৰাজমান হৈ আছে। তাকে কৈছে গীতৰ অৰ্থ বুজিব যত দ্বিজগণ। দ্বিজসকল মানে কোন? আমাৰ এটা বৰ ভুল ধাৰণা আছে যে আমি গগৈ, কলিতা, চুতীয়া, খনিকৰ, হাজৰিকা, বৰুৱা, দাস গোটেই মানুহবোৰে লগাই আমি নিজকে কওঁ আমি সুধী মানুহ বুলি কওঁ, মানে ক্ষুদ্ৰ বুলি কওঁ। আচলতে এটা ভুল কথা। যিখন শাস্ত্ৰ মানুহক ভাগ কৰিছে সেই শাস্ত্ৰখনৰ নাম মনুসংহিতা। মনুসংহিতাত 4টা জাতিৰ কথা কৈছে, ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ। কিন্তু যেতিয়া শূদ্ৰ সংজ্ঞাটো দিছে মনুসংহিতাই কি বুলি কৈছে যে জাতৃস্য শূদ্ৰ সংস্কাৰে নদীদ্ৰ, অৰ্থাৎ যাৰ ঘৰতে জন্মগ্ৰহণ নকৰাকে লাগে সি ক্ষুদ্ৰ হৈ জন্মগ্ৰহণ কৰে। কিন্তু আমিতো ক্ষুদ্ৰ নহয়, কিয়? আমাৰ সংস্কাৰ সাধিত হৈছে, তাৰমানে কি আমি দ্বিজ। এতিয়া সেই দ্বিজসকল ইয়াত আছে আৰু কিছুমান দ্বিজ ইয়ালৈ আহিব কাৰণে কেলে বোৱাৰীয়েক আহিছে, পুতেক আহিছে, নাতি আহিছে, পত্নী আহিছে, তেওঁ ঘৰখন ৰখি আছে। যদিও বা ঘৰখন তেখেতে ৰখি আছে, তেওঁ বিচনাত শুই শুই কিন্তু কাণখন গোটেই ভাওনাৰ নাই গ'লে। তাত কি হৈছে যেতিয়া ইয়াত ওলাব ঐ আহাৰে প্ৰৱেশিলা সভাৰ মাজে অযোধ্যাৰা জনয়াৰে। শুই থকা দ্বিজজনে গম পালে এতিয়া মানে দশৰথ প্ৰৱেশ কৰিছে। তেওঁ গীতৰ অৰ্থই বুজিলে। সেইজন দ্বিজ ইয়াতো আছে, বাহিৰতো আছে। আমাৰ এই অনুভাস যন্ত্ৰই যিমান দূৰলৈ শব্দ লৈ যাব, সকলো দ্বিজই ভাওনাখন মাত্ৰ দৰ্শন নকৰিলেও শ্ৰৱণ কৰি থাকিব। সেই দৰ্শকো ভাওনা পৰোক্ষ বা প্ৰত্যক্ষভাৱে চাইছে। গীতৰ অৰ্থ বুজিবে যত দ্বিজজন, চুমুখা দেখিবে যত মূৰজন। ভাওনাত মুখাশিল্প ওলায়। এই মুখাশিল্পৰ জৰিয়তে কম জ্ঞানী লোকসকলে ভাওনাৰ অৰ্থ বুজি পায়। তাৰপিছত কৈছে যে শুদ্ধ বা শুদ্ধ চিতে কৃষ্ণ নাম সি সপ্তৰসনাথত অনুপাম। এই ভাওনাস্থলীত এনে লোকো আছে যিজনে নাজানে যে ভগৱন্তই 24 বাৰ অৱতাৰ ধাৰণ কৰি দুষ্টক দমন কৰি শান্তক পালন কৰিছিল। তেখেতে কিন্তু এটা কথা জানে যে কৃষ্ণই ভগৱান, ৰামে ঈশ্বৰ। নামঘৰজনে দেখিলে মূৰ ধুৱাব লাগে, ভকতক দেখিলে নমস্কাৰ কৰিব লাগে। তাতোতকৈ বেছি কথা তেখেতে নাজানে। আজি তেখেতো ইয়াত